হৈছে মোৰ ইউটিউব চেনেল ইডো ফাষ্ট। আজি মই আপোনালোকৰ আগত বিশেষ প্ৰশ্ন এটি লৈ আহিছোঁ, যেটো প্ৰায়বোৰ কম্পিটিটিভ এক্সাম তথা টেটতো অহা দেখা যায়। সেইটো হৈছে কোন সম্বন্ধীয়। ঘড়ীৰ কাঁটা কিমান এংগুলত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে। 5:15 ঘড়ীৰ মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা দুডালৰ মাজত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব। আপুনি অতি সহজতে এই প্ৰশ্নৰ উত্তৰ ওলাব পাৰিব, মাত্ৰ জানিব লাগিব দুটা নিয়ম। প্ৰথমতে আপুনি মনত ৰাখিব লাগিব, চিত্ৰত দেখুৱাই দিয়া ধৰণে 1 মিনিটত মিনিটৰ কাঁটাই 6 ডিগ্ৰী কোণ উৎপন্ন কৰে। 1 মিনিটত মিনিটৰ কাঁটাডালে 6 ডিগ্ৰী কোণ উৎপন্ন কৰে আৰু ঘণ্টাৰ কাঁটাডালে 2/1 ডিগ্ৰী কোণ উৎপন্ন কৰে। এই দুটা বস্তু মনত ৰাখিলে আপুনি অতি সহজতে এনেধৰণৰ প্ৰশ্নৰ উত্তৰ ওলাব পাৰিব। আহক প্ৰশ্নটোলৈ আগবাঢ়ো। 5:15 ঘড়ীৰ মিনিটৰ আৰু ঘণ্টাৰ কাঁটা দুডালে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। যিহেতু 1 মিনিটত 6 ডিগ্ৰী, গতিকে 3ৰ পৰা 5লৈ আমি 10 পূৰণ 6 60 ডিগ্ৰী কোণ পালোঁ প্ৰথম পৰ্যায়ত। ঘণ্টাৰ ক্ষেত্ৰত 5, 10, 15 ইনটু 2/1 7.5 আহিল। 60 + 7.5 = 67.5 ডিগ্ৰী কোণ উৎপন্ন কৰিব 5:15 ঘড়ীৰ ঘণ্টাৰ আৰু মিনিটৰ কাঁটা দুডালে। এইটো হৈছে প্লাছ পদ্ধতি, মিনিটত নিশ্চয় আগুৱাই আহিব। এইবাৰ আহোঁ আমি আৰু এটা প্ৰশ্নলৈ, সেইটো হৈছে মাইনাছ পদ্ধতি। 5:40 ঘণ্টাৰ আৰু মিনিটৰ কাঁটা দুডালৰ মাজত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব। আমি জানো যে পাৰ মিনিটত মিনিটৰ কাঁটাডালে 6 ডিগ্ৰী কোণ উৎপন্ন কৰে, গতিকে ইয়াত 5ৰ পৰা 8লৈকে 5, 10, 15, 15, 6 × 90 হ'ব নিশ্চয়। আৰু ঘণ্টাৰ ক্ষেত্ৰত 5, 10, 15, 20, 25, 30, 35, 40 ইনটু হাফ 20, গতিকে 90 - 20 70 ডিগ্ৰী। 5:40 70 ডিগ্ৰী কোণ উৎপন্ন কৰিব। এনেদৰে আমি অতি সহজতে ঘড়ীৰ কাঁটাৰ এংগুল কোণবিলাক ওলাব পাৰি। আৰু এটা সহজ নিয়ম আছে ইয়াতকৈ, আপোনালোকে সূত্ৰটো মনত ৰাখিব লাগিব। ধৰি ল'লোঁ 5:40 ঘড়ীৰ মিনিট আৰু ঘণ্টাৰ কাঁটা দুডালৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব। এনচাৰটো জানিবলৈ হ'লে আপোনালোকে সূত্ৰটো মনত ৰাখিব লাগিব। সূত্ৰটো হৈছে 11 × m - 60 × h / 2। ইয়াত m হৈছে মিনিট আৰু h হৈছে ঘণ্টা। সেই হিচাপত আপোনালোকে প্ৰশ্নমতে 11 × 40 - 60 × 5 / 2 440 - 300 / 2 শুদ্ধ এনচাৰটো হ'ব 70। এনেকৈ আমি অতি সহজতে ঘড়ীৰ কাঁটা আৰু ঘণ্টাৰ মাজৰ এংগুলবিলাক কিমান ডিগ্ৰী এংগুল ওলাব পাৰি। ধন্যবাদ।